মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোতে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ আপোন পাঠ কিতাপখনৰ 5 নম্বৰ পাঠ পোহৰ এই পাঠটিৰ পাঠভিত্তিক প্ৰশ্নৰ উত্তৰখিনি কৰি দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। প্ৰথমতে আমি শব্দৰ অৰ্থসমূহ চাওঁ আহাচোন। বিনিময়, বিনিময় মানে হৈছে সলনি কৰা, মানে বস্তুৰ আদান প্ৰদান কৰা। দোহৰা, দোহৰা মানে হৈছে আকৌ কোৱা, মানে কোনো এটা কথা কোৱাৰ পিছত আকৌ কোৱা, সেইটোক দোহৰা বুলি কোৱা হয়। চিকুণ, চিকুণ মানে হৈছে সুন্দৰ। সংকট, সংকট মানে হৈছে ডাঙৰ বিপদ বা সমস্যা। পৰম্পৰাগত, পৰম্পৰাগত মানে হৈছে চলি অহা বা ব্যৱহাৰ কৰি অহা। আইন, আইন মানে হৈছে প্ৰশাসনীয় বিধি ব্যৱস্থা। প্ৰণয়ন শব্দৰ অৰ্থ হৈছে ৰচনা বা নিৰ্মাণ। নাটনি শব্দৰ অৰ্থ হৈছে অভাৱ বা কম হোৱা অৱস্থা। 1 নম্বৰত দিছিল প্ৰথমে কোৱা তাৰ পিছত লিখা। কেইটামান প্ৰশ্ন দিছে, সেই প্ৰশ্নটোৰ উত্তৰ লিখিব দিছে। ক নম্বৰ, ৰূপম আৰু অৰুণে কি বিষয়ে আলোচনা কৰি আছিল? তো লিখিবা এনেধৰণে যে ৰূপম আৰু অৰুণে কোনে কিমান সময় পঢ়ে বা কিমান সময় পঢ়িলে সিহঁতে সুকলমে নিজৰ নিজৰ পাঠ্যক্ৰম শেষ কৰিব পাৰিব, সময়ৰ সদ্ব্যৱহাৰ কেনেদৰে কৰিব পাৰি আদি বিষয়ে আলোচনা কৰি আছিল। খ নম্বৰ, ৰূপমে অৰুণক কি প্ৰস্তাৱ দিছিল? তো লিখিবা ৰূপমে অৰুণক দিনটোত 1 ঘণ্টা দীঘল কৰি লোৱাৰ প্ৰস্তাৱ দিছিল। গ নম্বৰ প্ৰশ্ন, ৰূপমে কিদৰে দিনটো 1 ঘণ্টা বঢ়াই লয়? তো লিখিবা যে ৰূপমে ৰাতিপুৱা সোনকালে উঠি সূৰ্যৰ পোহৰত পঢ়ি দিনটোত 1 ঘণ্টা বঢ়াই লয়। ঘ নম্বৰ, অৰুণে কিদৰে শক্তিৰ অপচয় কৰিছে? তো লিখিবা যে অৰুণে ৰাতি দেৰিলৈকে বিজুলী চাকিৰ পোহৰত পঢ়ি শক্তিৰ অপচয় কৰিছে। ৰাতি দেৰিলৈকে নপঢ়ি ৰাতিপুৱা যদি সোনকালে উঠি সূৰ্যৰ পোহৰত পঢ়িলেহেঁতেন তেতিয়া শক্তিৰ অপচয় নহ'লহেঁতেন। অৰ্থাৎ ৰাতি যদি সোনকালে শুৱে তেতিয়া কি হ'ব, বিজুলীৰ চাকিৰ যিটো পোহৰ শক্তি সেইটো যদি সোনকালে পঢ়াটো শেষ কৰে কমি যাব। আৰু সোনকালে যদি অৰুণে শুৱে আৰু ৰাতিপুৱা যদি সোনকালে উঠে তেতিয়াহ'লে সূৰ্যৰ পোহৰত অৰুণে পঢ়িব পাৰিব। 9 নম্বৰ দিছিল পৰম্পৰাগত আৰু অপৰম্পৰাগত শক্তি কোনবোৰ? পৰম্পৰাগত শক্তিবোৰ হৈছে পেট্ৰল, ডিজেল, কেৰাচিন, কয়লা আদি। আৰু এইসমূহ আমি বহুত বেছি ব্যৱহাৰ কৰি থাকিলে ভৱিষ্যত প্ৰজন্মৰ কাৰণে নাইকিয়া হৈ যাব আৰু লগতে এটা সময়ত এইবোৰ একেবাৰে নোহোৱা হৈ যাব পাৰে। গতিকে পৰম্পৰাগত শক্তি আমি কম পৰিমাণে ব্যৱহাৰ কৰিব লাগে। অপৰম্পৰাগত শক্তি যেনে সৌৰ শক্তি, জোৱাৰ ভাটাৰ শক্তি, গোবৰ গেছ, বায়ু শক্তি আদি এইবোৰ কেতিয়াও শেষ হৈ নাযায়। যেনে ধৰা সৌৰ শক্তি অৰ্থাৎ সূৰ্যৰ পৰা পোৱা যিটো পোহৰ শক্তি, এইবিলাক কেতিয়াও আমাৰ শেষ হৈ নাযায়, যিমান ইচ্ছা আমি ব্যৱহাৰ কৰিব পাৰোঁ। 5 নম্বৰ দিছিল ৰূপমে সিহঁতৰ কথাৰ মুখনি মাৰিবলৈ কি কৈছিল? তো লিখিবা যে ৰূপমে সিহঁতৰ কথাৰ মুখনি মাৰিবলৈ কৈছিল যে মইতো কাজি কোৱা কথাবোৰ কিন্তু নতুন নহয়। ইতিমধ্যে বহু দেশে সূৰ্যৰ পোহৰৰ সদ্ব্যৱহাৰৰ অৰ্থে আইন প্ৰণয়ন কৰিছে। এই ক্ষেত্ৰত জাৰ্মানী হ'ল প্ৰথমখন দেশ। 2 নম্বৰ প্ৰশ্ন, খেতিপথাৰত ৰাতিপুৱা কাম কৰিলে কিয় বেছি ভাগৰ নালাগে? তোমালোকে চাবাচোন গাঁৱৰ যিবিলাক খেতিয়ক আছে তেওঁলোকে অতি সোনকালে উঠি পথাৰলৈ যায়, একেবাৰে ৰাতিপুৱাই উঠি। কিহৰ কাৰণে যায়? তাতে তেওঁলোকৰ ভাগৰ নালাগে। লিখিবা এনেধৰণে যে ৰাতিপুৱা সূৰ্যৰ তাপ কমকৈ গাত লাগে বাবে খেতিপথাৰত ৰাতিপুৱা কাম কৰিলে বেছি ভাগৰ নালাগে। 2 নম্বৰ দিছিলে বুজা আৰু লিখা। প্ৰথমটো দিছিলে মানুহজন। এইটো মানুহজন বুলি ক'লে কি হ'ব, একবচন বুজায়। ঠিক তেনেদৰে এটা আমাক কৰি দিছিলে মানুহবোৰ, মানুহবোৰ বুলি ক'লে এজনতকৈ বেছি বুজায়। ঠিক তেনেদৰে ৰাম, ৰাম বুলি ক'লে এজনক বুজাইতো আমি বহু বচন কৰিব লাগিব। যেনে প্ৰথমটো আমাক উদাহৰণ হিচাপত দিয়েই দিছে, গতিকে ৰামটো হ'ব ৰামহঁত। ৰামহঁত বুলি ক'লে ৰামৰ লগত আন কোনোবা থকাটো বুজায়, অৰ্থাৎ এটাতকৈ বেছি থকাটো বুজায়, অৰ্থাৎ বহু বচন বুজায়। তুমি, তুমি মানে এজনক বুজায়। তোমালোক বুলি ক'লে এজনতকৈ বেছি থকা বুজায়, অৰ্থাৎ বহু বচন হ'ল। মই, মই মানে এজনক বুজালে, আৰু আমি মানে বহুত কেইজন একেলগে থকাটোক আমি বুলি কোৱা হয়। ঠিক আছে। আপুনি, আপুনিটো হ'ব আপোনালোক, সি হ'ব সিহঁত, তাই হ'ব সিহঁত। ঠিক আছে, এইবিলাক বহু বচন লিখিব দিছে। 3 নম্বৰ দিছিল তোমালোকে প্ৰতিদিনে ঘৰত যিখিনি সময় পঢ়া শুনা কৰা তাৰে এখন দিনলিপি প্ৰস্তুত কৰা। তোমালোকক এখন দিনলিপি প্ৰস্তুত কৰিব দিছে। দিনলিপি নিশ্চয় তোমালোকে জানাই, তোমালোকে নিজে চেষ্টা কৰিবা দিনলিপিখন লিখিবলৈ। আৰু যদিহে নোৱাৰা ডেছক্ৰিপশ্যনত হোৱাটছএপ নাম্বাৰ দিয়া আছে, তাত ভিডিঅ'ৰ স্ক্ৰীনশ্বটটো পঠিয়াই দিবা, মই তোমালোকক উত্তৰটো লিখি দিম। 4 নম্বৰ দিছিলে বুজা আৰু লিখা। প্ৰথমটো দিছিলে পাৰ চৰাই, মানে পাৰ, পদ আকাৰ ৰ, এইটো চৰাই বুজাইছে। চৰাই বুজালে আমি বাক্যটো এনেধৰণে লিখিব লাগিব যে আমাৰ ঘৰত পাৰ চৰাইৰ বাহ আছে।
বা আমাৰ ঘৰত দুযোৰ পাৰ চৰাই আছে এনেকুৱা ধৰণৰ লিখিব পৰা পাৰ পাৰ পদ আকাৰ ৰ পাৰ এইটো পাৰে কি বুজাইছে দাঁতি বুজাইছে মানে নৌৰ যে পাৰ তেনেকুৱা ধৰণৰ গতিকে কলং নৌৰ পাৰত আমি বনভোজ খাবলৈ গৈছিলোঁ বা বিক্ৰম আৰু মই কলং নৌৰ পাৰত আমাৰ বন্ধু বান্ধৱীসকলৰ সৈতে বনভোজ খাবলৈ যাম বিভিন্ন ধৰণৰ তোমালোকে বাক্যটো লিখিব পৰা কাছ কাছটোৱে এইটো প্ৰাণী বুজাইছে গতিকে লিখিবা যে বিক্ৰমহঁতৰ ঘৰৰ পুখুৰীটোত বহুকেইটা কাছ আছে আৰু কাছ কত আকাৰ প্ৰথম ছ কাছ এইটো মানে স্বচ্ছ বা থুনুকা বস্তুৰ কথা বুজাইছে আৰু লিখিবা যে কাছৰ পাত্ৰত কিছুমান খোৱা বস্তু থলে বহু দিনলৈ ভালে থাকে যেটো আমি আইনা বুলিও কোৱা হয় ঠিক আছে কোট কত কত সৰি কোট কোট ইয়াত যেহেতু কমা আছে কোট হ'ব কোট অৰ্থাৎ প্ৰশ্নবোধক অৰ্থত বুজোৱা হৈছে যে কামাখ্যা মন্দিৰ কোট অৱস্থিত বা তোমাৰ ঘৰটো কোট তোমাৰ ঘৰৰ ঘৰটো কোট আৰু য'ত ঠাই বুজোৱা অৰ্থত ব্যৱহাৰ বুজাইছে গতিকে লিখিবা য'তে ত'তে শৌচ প্ৰস্ৰাৱ কৰিব নালাগে 5 নম্বৰত আছিল তোমালোকে পাঠত বেঞ্জামিন ফ্ৰেংকলিনৰ নামটো পাইছা এই পাঠৰ লটসংগতি থকা আন এজন বিজ্ঞানী হ'ল টমাছ আলভা এডিসন তেওঁ বৈদ্যুতিক বাল্ব সৃষ্টি কৰিছিল আকৌ ছাৰ আইজাক নিউটনে সূৰ্যৰ পোহৰত সাতটা ৰং থকা বুলিও প্ৰমাণ কৰিছিল এলোকৰ বিষয়ে আৰু কিছু কথা জানি টুকা লিখিব দিছিল চেষ্টা কৰিবা তোমালোকে অতিৰিক্ত এইখিনি তোমালোকে মনত ৰাখিবা পৰীক্ষাত আহিব যে একবচন কাক বোলে উদাহৰণৰ সৈতে লিখা তো যিবোৰ শব্দই এক সংখ্যা এজন মানুহ বা এটা বস্তুক বুজায় তাকে একবচন বোলে যেনে এক এজন ৰাম এনেকুৱা ধৰণে নেক্সট বহু বচন কাক বোলে উদাহৰণৰ সৈতে লিখা পৰীক্ষাত কিন্তু আহিব পাৰে মনত ৰাখিবা যিবোৰ শব্দই দুটা বা ততোধিক বস্তু মানুহ সংখ্যা আদি বুজায় তাকে বহু বচন বোলে যেনে চৰাইবোৰ দুই সংখ্যা 2 3 মানুহবোৰ ছাত্ৰসকল আদি এইখিনি আছিল আজিৰ এই ভিডিঅ'ত আশা কৰিছোঁ ভিডিঅ'টো চাই তোমালোকে অলপমান হ'লেও উপকৃত হ'লা যদি ভাল পাইছা ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে তোমাৰ বন্ধু বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰি দিবা লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা